ছাত্ৰ-ছাত্ৰীসকল ভালে আছানে বাৰু এইকেইদিন যে মই অনুকাৰ শব্দ অনুৰূপ শব্দ বা দুদিনমান আগতে উপসৰ্গ এইবিলাক যে ভিডিঅ' যোগে যে তোমালোকৰ আগত কৈ আছোঁ বুজি পাইছানে বাৰু মনত আছেনে নাই আজি যেটো মই ভিডিঅ' কৰি পেলাই পঠিয়াম তোমালোকে কমেণ্টত লিখিবাচোন মানে তেনেকৈ ক'লে বুজি পোৱা নে বা নহয় আমাক অলপমান বেলেগকৈ বুজাব লাগে তে আজি আমি অকমান তোমালোকে লিংগ নিশ্চয় পঢ়িছা অসমীয়া ভাষাত লিংগ কেই প্ৰকাৰৰ বাৰু আমি সকলোৱে জানো 4 প্ৰকাৰৰ হেয়া হৈছে পুংলিংগ স্ত্ৰীলিংগ উভয়লিংগ আৰু ক্লীবলিংগ পুংলিংগ বুলিলে আমি পুৰুষবাচক যিবিলাক শব্দ সেইবিলাকক বুজি পাওঁ যেনে ল'ৰা দেউতা খুৰা হাড় মুনি ইত্যাদি তাৰপিছত স্ত্ৰীলিংগ বুলি ক'লে মাইকী বুজোৱা শব্দবিলাকক যেনেকৈ গাই মা খুৰী বান্ধৱী ইত্যাদি ইত্যাদি আকৌ উভয়লিংগত কি হয় মতা মাইকী উভয়কে বুজায় তাৰমানে কিছুমান শব্দ আছে কেনেকুৱা বন্ধু বা সন্তান কেঁচুৱা এইবিলাক আমি মানে মতাও বুজায় মাইকীও বুজায় আৰু ক্লীবলিংগ হ'ল মানে মতাও নহয় মাইকীও নহয় তেনে শব্দ যিবিলাকে বুজায় আৰু এইবিলাক হ'ল অপ্ৰাণীবাচক শব্দ সেয়া হ'ল উদাহৰণস্বৰূপে চকী মেজ কিতাপ তাৰপিছত কলম ইত্যাদি ইত্যাদি এই পুংলিংগ শব্দবিলাক বহু নিয়মেৰে স্ত্ৰীলিংগ কৰিব পৰা যায় দেই কিন্তু আজি আমি ইমান সময়টো হাতত নাথাকে ধৰা গতিকে আজি আমি কেইটামান বিশেষ কথা মানে মই তোমালোকক ক'ম দেই কিছুমান এনেকুৱা শব্দ আছে যিবিলাক সদায় স্ত্ৰীলিংগই হয় তাৰ কোনো পুংলিংগ ৰূপ নাই মই পটককৈ কৈ দিছোঁ তোমালোকে মনত ৰাখিব চেষ্টা কৰিবা দেই আয়তী নামতী লাহতী ফুলতী শিপিনী বোৱনী ৰাংঢালী ৰচকী দাৱনী নাচনী পুৱতী পুহাৰী গাভিনী গণিকা গাখীৰতী প্ৰসূতি মনত থাকিবনে এই শব্দবোৰ কেইবামান আওৰাই ল'বা মই সেইকাৰণে অকণমান গানৰ সুৰৰ দৰে কৈ দিছোঁ দেই মনত ৰাখিবলৈ সুবিধা হ'ব আৰু এটা শব্দ আছে গৰ্ভৱতী এই শব্দবিলাকৰ কিন্তু কোনো পুংলিংগ ৰূপ নাই দেই আকৌ এনে কিছুমান শব্দ আছে যিবোৰৰ স্ত্ৰীলিংগৰ ৰূপ নাই সদায় পুংলিংগতে হয় যেনে দেউৰী ৰখীয়া বিলনীয়া পোহৰীয়া চিপাহী সৈনিক বাঢ়ৈ নাৱৰীয়া চকীদাৰ গায়ন পাচলি আল ধৰা যুঁজাৰু মুক্তিয়াৰ তামুলী চোলা ধৰা এতিয়া কথাটো এনেকুৱা নহয় যে এইকেইটা শব্দৰে কেৱল স্ত্ৰীলিংগ নাই নাইবা পুংলিংগ নাই তেনেকুৱা নহয় এনে বহু শব্দ আছে মানে যিমানেই কিতাপ পঢ়িবা সিমানে আমাৰ শব্দৰ ভঁৰালবিলাক বাঢ়ি গৈ থাকিব তো এইখিনি কথা ক'বলৈকে মই কেইবাখনো ব্যাকৰণৰ কিতাপ পঢ়িব লগা হৈছে গতিকে তোমালোকে পঢ়াৰ ভঁৰালটো বঢ়াই নি থাকিলে সিমানেই জ্ঞান বাঢ়িব সিমানেই ভাল মানুহ হ'ব পাৰিবা যিমানে কথা জানিবা গতিকে আজিলৈ এইখিনিয়ে ক'লোঁ ইয়াৰ পিছৰ ভিডিঅ'টোত মই আকৌ এনেকৈ অকণমান প্ৰয়োজনীয় কিবা কথা লৈ আহিবলৈ চেষ্টা কৰিম হ'বনে আৰু চেনেলবিলাকটো ছাবস্ক্ৰাইব কৰিবই লাগিব তেতিয়াহে আকৌ পিছৰ ভিডিঅ'খিনিত কিবা শিকিব পাৰিবা গতিকে সকলো ভালে থাকা আৰু লাইক কমেণ্ট কৰিবা কমেণ্টত জনাবা ভাল পালানে বেয়া পালা বা কিবা মানে উপকাৰ হৈছেনে নাই তোমালোকৰ হ'ব আজিলৈ আহোঁ ধন্যবাদ